বন্ধুসকল নমস্কাৰ। সদায় আমি সিৰিয়াছ কথা আলোচনা কৰোঁ, কিন্তু আজি মোৰ বন্ধু নিৰুৎপল বৰা নগাঁৱৰ পৰা আহিছে। আহি মোক ক'লে যে বন্ধু বহু দিনৰ মূৰত লগ পাইছোঁ, অলপ কমেডি হওক। মই আগতে কমেডি কৰিছিলোঁ, এতিয়াও যেনিবা দুই এখন মঞ্চত সুবিধা পালে কমেডি কৰোঁ। মোৰ এটা কাহিনী এটালৈ মনত পৰিছে। তেতিয়া 2011 চন DY কমেডি কিঙত মই এটা কমেডি কৰিছিলোঁ। সেইটো হ'ল আমাৰ অসমীয়া ভাষাৰ যিবিলাক জ্যোতিচিহ্নৰ অপব্যৱহাৰ হ'লে কিমান ভয়ংকৰ এটা ঘটনা ঘটিব পাৰে। জ্যোতিচিহ্ন মানে আপোনালোকে জানে, দাড়ি কমা এইবিলাক। জ্যোতিচিহ্নৰ অপব্যৱহাৰ হ'লে কিমান ভয়ংকৰ ঘটনা হ'ব পাৰে, মই এটা কাহিনী আপোনালোকক কৈ আছোঁ। আমাৰ এজন LP স্কুলৰ শিক্ষক, তেওঁ চাকৰি সূত্ৰে যাবলগীয়া হ'ল মানে বহুত দূৰত, মানে চৰ অঞ্চলত, একদম নদীৰ ভিতৰত, বহুত ভিতৰত চৰ অঞ্চল এটাত গৈ তেওঁ চাকৰি কৰিব লগা হ'ল, শিক্ষকতা কৰিবলগীয়া হ'ল। তাতে আকৌ তেতিয়া মই যিটো সময়ৰ কথা কৈছোঁ 2011-2012, সেই সময়ত মোবাইল নেটৱৰ্ক ইমান শক্তিশালী নাছিল, যিটো কাৰণে তেওঁ য'ত থাকে তাতে মোবাইলৰ নেটৱৰ্ক নাপালে কি হয়, তেওঁ নতুনকৈ বিয়া হৈ গৈছে মাত্ৰ, পত্নীলৈ মনত পৰে। পত্নীলৈ তেওঁ ধুনীয়াকৈ চিঠি লিখে, খুব সুন্দৰকৈ চিঠি লিখে, যে মৰমৰ অমুক তমুক কিবা কিবি চিঠি লিখে। আৰু ঘৈণীয়েকগৰাকী হ'ল মানে তেওঁৰ মিছেছ, পত্নীগৰাকী অৰ্ধশিক্ষিতা, মানে অলপ পঢ়িছে, কেৱল পঢ়িব জানে কিন্তু লিখিব নাজানে। বহুদিন এনেকৈ আমাৰ ছাৰজনে, শিক্ষকজনে যেতিয়া পত্নীলৈ চিঠি লিখে, পত্নীয়ে চিঠিখন পঢ়ি ভাবে যে ময়ো লিখোঁ, কিন্তু লিখিব নাজানে। এদিন হঠাতে ভাবিলে যে নহয়, আজি মই লিখিমেই, মোৰ স্বামী দেৱতালৈ মই চিঠি লিখিমেই বুলি বঢ়িয়াকৈ কাগজ কলম লৈ চিঠিখন লিখি মানে বঢ়িয়াকৈ লিখিলে। কি লিখিলে? যে মৰমৰ স্বামী, ভালনে? আমাৰ ফালে বহুত ভাল। মইনা আগতকৈ দুষ্ট, মইনা মানে সিহঁতৰ তেওঁলোকৰ যিটো ল'ৰা, মইনা আগতকৈ বহুত দুষ্ট বদমাছ হৈছে। মায়ে হাঁহি কৈ থাকে, গাইজনীৰ কথা গম পাইছেনে? মানে গাই এজনী আছে, গাই এজনীয়ে পোৱালি দিছে, সেইটো কথাও চিঠিত লিখিছে যে গাইজনীৰ কথা গম পাইছেনে, এটা পোৱালি দিছে। তাৰপিছত এগৰাকী ভণ্টি আছে, মানে খুৰখালীৰ কথা কৈছে, আমাৰ ছাৰৰ খুৰখালী, যে ভণ্টিয়ে ল'ৰা এজনৰ লগত পলাই আহিছে, কি কৰোঁ ভাবি পোৱা নাই, বেছি নিলিখোঁ, ভালকৈ থাকিব, চিন্তা কৰি নাথাকিব, আপোনাৰ মৰমৰ পত্নী ভাদৈ। ধুনীয়াকৈ লিখিলে। লিখি পইমালটো লাগিল দাড়ি কমা বহাওঁতে। দাড়ি কমা ক'ত বহাব ভাবি চিন্তি য'ত ত'ত বহাই দিলে, দাড়ি কমা য'ত ত'ত দাড়ি কমা বহাই দিলে। এতিয়া এই চিঠিখন য'তে ত'তে দাড়ি কমা বহোৱাৰ পিছত চিঠিখন গৈ যেতিয়া আমাৰ ছাৰজনৰ হাতত পৰিল, তেতিয়া কি অৱস্থা হ'ল ছাৰজনৰ, বা ছাৰজনে কেনেকুৱা দাড়ি কমা ব্যৱহাৰৰ এখন চিঠি পালে, সেইটো আমি কৈ দিওঁ। ছাৰে পঢ়ি গম পালে, মানে পঢ়িলে আৰু, যে মৰমৰ স্বামী আপোনাৰ, ভালনে আমাৰ ফালেও, ভাল মইনা বহুত দুষ্ট, বদমাছ আপোনাৰ মায়ে, হাঁহি কৈ থাকে গাইজনীৰ কথা, এটা পোৱালি দিছে ভণ্টিয়ে, ল'ৰা এজনৰ লগত পলাই আহিছোঁ, কি কৰোঁ ভাবি পোৱা নাই, বেছি নিলিখোঁ, ভালকৈ থাকিব চিন্তা কৰি, নাথাকিব আপোনাৰ মৰমৰ পত্নী ভাদৈ। তো দৰ্শকসকল, অলপ দাড়ি কমাৰ ভুল হোৱা বাবে গোটেই চিঠিখনৰে যিটো চিন্তা বা চিঠিখনৰ যিখিনি ভাষা, যিখিনি কথা, সেই তাৰ অৰ্থটোৱে সলনি হৈ গ'ল। এই কমেডিটো মই কৰিছিলোঁ 2011 চনৰ DY 365ৰ যি কমেডি কিং অনুষ্ঠান আছিল, সেই অনুষ্ঠানত। আৰু মই টপ 8 কমেডিয়ান হিচাপে এই যিটো কৌতুক আছিল, এই কৌতুকটোৰে বা এই যিটো ধেমেলীয়া কথা, এই ধেমেলীয়া কথাটোৰে মই উত্তীৰ্ণ হৈছিলোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বন্ধু নিলোৎপল আছে, নিলোৎপলক মোক এইখিনি সুবিধা দিয়াৰ বাবে মই নিলোৎপলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।